নমস্কাৰ ৭৬ বছৰে নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ শুভকামনা জনাই আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। উজনি অসমৰ লগতে সমগ্ৰ অসমবাসীৰ গৌৰৱস্বৰূপ এই মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে 1947 চনৰ 3 নৱেম্বৰৰ দিনা উদ্বোধন কৰা হয়। ইয়াৰ আগেয়ে ই জন বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে জনাজাত আছিল, যিখন 1900 চনতে স্থাপিত হৈছিল। হাজাৰজন পৰিয়ালৰ চকুৰ পানী মোহাৰি হাতে হাত ধৰি এটা নতুন জীৱন দি ভগৱানৰ স্বৰূপ প্ৰদান কৰা AMC তথা অসম মেডিকেল কলেজৰ ওচৰত আমি প্ৰত্যেকজন নাগৰিকেই চিৰকৃতজ্ঞ। সেউজীয়াৰে ভৰা ৰোগীও নিৰোগী হোৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজৰ আমাৰ AMC সৌভাগ্যৱান। আই লভ AMC প্ৰতিজন অসমবাসীৰ বিশেষকৈ উজনি অসমৰ প্ৰতিজন ৰোগীৰ আশাৰ স্বৰূপ অসম মেডিকেল কলেজৰ বিশেষত্বই সুকীয়া। OPD কমপ্লেক্সটোৰ পৰা ইমাৰ্জেঞ্চি বিভাগটোলৈকে অনবৰতে নিজৰ কামত ব্যস্ত থকা অসম মেডিকেল কলেজ তুমি ধন্য। ৰোগীৰ আশাৰ আগত থিয় দি হাজাৰজন পৰিয়ালৰ মুখত হাঁহি বিৰিঙাই যোৱা অসম মেডিকেল কলেজ দীৰ্ঘজীৱী হওক, তাৰে আশাৰে অসম মেডিকেল কলেজৰ এই গেটখনৰ ধন্যবাদটিৰ সৈতে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ সকলোৱে অসম মেডিকেল কলেজ দীৰ্ঘজীৱী হওক বুলি কমেণ্ট বক্সত লিখে যেন। তাৰে আশাৰে পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।